নিউজলৈ স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্য আৰু আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটা ডাঙৰ খবৰটো হৈছে বিদ্যালয় খোলাৰ বাবে ইতিমধ্যে 21 তাৰিখৰ পৰা পৰিকল্পনা কৰা হৈছে আৰু 21 ছেপ্টেম্বৰৰ পৰা যি বিদ্যালয় খোলা হ'ব তাৰ বাবে 51টা নতুন নীতি নিয়মৰ কথা কোৱা হৈছে আজি আমি আপোনালোকক কম কি নতুন নীতি নিয়ম আছে বিদ্যালয় খোলাৰ বাবে বিগ নিউজত প্ৰথমতে দিছো ডাঙৰ খবৰটো 21 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত পৰ্যায়ক্ৰমে বিদ্যালয় খুলিব আৰু তাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয় খোলা হ'ব আৰু ইয়াৰ বাবে 51টা নতুন নীতি নিয়ম দিয়া হৈছে 50% শিক্ষকৰে পাঠদান চলিব বিদ্যালয়সমূহত সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে নৱমৰ পৰা একাদশ শ্ৰেণীৰ পাঠদান চলিব তাৰ বিপৰীতে মঙ্গলবাৰ বৃহস্পতিবাৰ আৰু শনিবাৰে দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান চলিব শ্ৰেণীসমূহক দুটা ভাগত বিভক্ত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হৈছে যদিহে 20 জনতকৈ কম ছাত্ৰ ছাত্ৰী থাকে তেতিয়া অৱশ্যে বিভাজন কৰিব নালাগে প্ৰথমটো গোট পুৱা 9 বজাত আহিব 9 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে তেওঁলোকে বিদ্যালয়তে তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব আৰু তাৰ পাছত ঘৰলৈ যাব দিনৰ 1 বজাত বিদ্যালয়লৈ আহিব দ্বিতীয়টো গোট 1 বজাৰ পৰা বিয়লি 4 বজালৈকে তেওঁলোক বিদ্যালয়ত থাকিব পাঠদান তেওঁলোকক কৰা হ'ব কিন্তু প্ৰথমটো গোট উভতি যোৱাৰ পিছতহে দ্বিতীয়টো গোট বিদ্যালয়লৈ আহিব পাৰিব আৰু ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ পৰা লিখিত অনুমতি পত্ৰ আনিব লাগিব অৱশ্যে যিসকল শিক্ষকৰ কিডনি টাইপ 2 ডায়াবেটিছৰ লগতে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰ্কট ৰোগ আদি জটিল ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোক বিদ্যালয়লৈ আহিব নালাগে বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকগৰাকীয়ে স্বাস্থ্য বিভাগৰ লগত যোগাযোগত থাকিব লাগিব আৰু ৰেন্ডম টেষ্ট কৰা হ'ব 10% শিক্ষক নাইবা ছাত্ৰ ছাত্ৰী প্ৰধান শিক্ষকে প্ৰতিটো সপ্তাহতেই শিক্ষক শিক্ষাৰ্থীৰ তথ্য দিব লাগিব 21 ছেপ্টেম্বৰৰ পৰা 15 দিনলৈকে এই নতুন নিয়ম প্ৰযোজ্য হ'ব বিদ্যালয়সমূহ খোলাৰ বাবে আমি অধিক তথ্যৰ বাবে এই মুহূৰ্তত সংযোগ স্থাপন কৰিছো সম্পাদক ঋতুস্মিন শৰ্মাৰ হৈতে ঋতুস্মিন শৰ্মা বহু নতুন নীতি নিয়ম আহিছে 51টা নীতি নিয়ম আহিছে বিদ্যালয় খোলাৰ বাবে হয় যি প্ৰমুখ 14টা নীতি নিয়ম আছিল সেয়া জ্যোতিদীপ বৈশ্য আপুনি জনালে বাকি যি সমূহ ষ্ট্ৰিক্ট নীতি নিয়ম দিয়া হৈছে সেই নীতি নিয়মসমূহৰ কেতবোৰ বসা নীতি নিয়ম মই আপোনালোকক জনাব এই মুহূৰ্তত বিচাৰিছো প্ৰথম কথা সামাজিক বা গণ দূৰত্ব বজাই ৰাখিব লাগিব শিক্ষকে হওক ছাত্ৰ ছাত্ৰীয়ে হওক 6 ফুট ইজনৰ পৰা সিজনলৈ 6 ফুট আঁতৰত থাকিব লাগিব আৰু তাৰ বাবে ফ্লোৰত মেপিং কৰিব লাগিব সকলোৱে কভাৰ আৰু ফেস মাস্ক ব্যৱহাৰ কৰিবই লাগিব এটো অত্যন্ত বাধ্যতামূলক কৰা হৈছে frequent hand washing or ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে ঘনে হাত ধুব লাগিব নহলে স্যানিটাইজ কৰিব লাগিব যদি সাবুনে হাত ধুৱে তেন্তে 40 সেকেন্ডৰ পৰা 30 সেকেন্ড আপোনালোকে হাত ধুব লাগিব আৰু যদি স্যানিটাইজ কৰে আপোনালোকে তেতিয়া হলে 20 বা 30 সেকেন্ড আপোনালোকে স্যানিটাইজ হাতত কৰিব লাগিব ৰেসপিৰেটৰি যিখিনি এটিকেটস আছে হেমু স্ট্ৰিক্টলি ফলো কৰিব লাগিব অৰ্থাৎ আপুনি যতে ততে কাহিব নোৱাৰিব হাসি মাৰিব নোৱাৰিব ৰুমাল বা হেংকি ইউজ কৰিব লাগিব আপোনালোকে এলবোটো দি বলে হাসি মাৰতে ব্যৱহাৰ কৰিব লাগিব এইবিলাক যিবিলাক এটিকেটস আছে সেইখিনি স্ট্ৰিক্টলি আপুনি মানি বই লাগিব যতে ততে থু পেলাব আপোনালোকে নোৱাৰিব বিদ্যালয় চৌহদত কতো আপোনালোকে থু পেলাব নোৱাৰিব আৰোগ্য ক্ষেত্ৰৰ এপৰ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে অনলাইন লাৰ্নিংত এনকাৰেজ কৰিব কৈছে যদিও বিদ্যালয়লৈ আপোনালোকে যাব পাৰিব 3 ঘণ্টা ক্লাছ কৰিব পাৰিব তথাপিও ডিসটেন্স লাৰ্নিং আৰু অনলাইন লাৰ্নিংত এনকাৰেজ কৰিবলৈ কোৱা হৈছে কিন্তু বিদ্যালয়সমূহ যে খুলিব 21 তাৰিখৰ পৰা তাৰ আগতে কি আপোনালোকে কৰিব লাগিব কি বিদ্যালয়সমূহে তাৰ বাবে ষ্ট্ৰিক্ট গাইডলাইন দিয়া হৈছে সেইসমূহ বিদ্যালয়হে খুলিব পাৰিব যিসমূহ বিদ্যালয় কন্টেইনমেন্ট জোনৰ ভিতৰত নপৰে কন্টেইনমেন্ট জোনৰ ভিতৰত যদি কোনোবা বিদ্যালয় পৰিছে সেই বিদ্যালয় কেতিয়াও খুলিব নোৱাৰিব বা কন্টেইনমেন্ট জোনত থকা শিক্ষাৰ্থী শিক্ষক কোনো বিদ্যালয়লৈ আহিব নোৱাৰিব স্কুল কেম্পাস লাইব্ৰেৰী বা অন্যান্য যিসমূহ কেম্পাস আছে সেইবিলাক স্যানিটাইজ কৰিব লাগিব 1% সোডিয়াম হাইপোক্লোৰাইড সলিউশন ব্যৱহাৰ কৰি আগতীয়াকৈ আপোনালোকে সেইখিনি স্যানিটাইজ কৰিব লাগিব যিসমূহ বিদ্যালয় কিছুমান বিদ্যালয়ত কন্টেইনমেন্ট জোন হিচাপে অলৰেডি ব্যৱহাৰ কৰা হৈছে সেইবিলাকে ডিপ ক্লিনিং কৰিব লাগিব বিদ্যালয় খোলাৰ দুদিন পূৰ্বৰ পৰা ডিপ ক্লিনিং কৰিব লাগিব আৰু প্ৰপাৰ স্যানিটাইজ কৰিব লাগিব কিছুমান বিদ্যালয়ত বায়োমেট্ৰিক্সৰ ব্যৱহাৰ কৰা হয় বায়োমেট্ৰিক্স এটিপা ব্যৱহাৰ কৰিব নালাগে ফ্লোৰ মেপিং ইতিমধ্যে উল্লেখ কৰিছো ফ্লোৰত মাৰ্ক কৰিব লাগিব প্ৰতি 6 ফুটৰ দূৰে এটা গুৰুত্বপূৰ্ণ কথা যদিহে বতৰে অনুমতি দিয়ে ওয়েদাৰে যদি পাৰমিট কৰে তেতিয়া আউটডোৰ স্পেসেস মে বি ইউটিলাইজ বুলি কৈছে
অৰ্থাৎ এখন স্কুলৰ বাহিৰৰ যিবিলাক কেম্পাছ গছৰ তলত হওক বা চোতালত শিক্ষাদান কৰিবলৈ তেওঁলোকে পৰামৰ্শ দিছে যদিহে বতৰে অনুমতি দিয়ে শ্ৰেণীকোঠাৰ শিক্ষাদানতকৈ শ্ৰেণীকোঠাৰ বাহিৰতহে পাৰিলে শিক্ষাদান কৰিবলৈ কৈছে এটা সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে কোনো ধৰণৰ এছেম্বলি নহ'ব স্পৰ্টছ আৰু কোনো ধৰণৰ ইভেণ্ট নহ'ব এছেম্বলি বা প্ৰেয়াৰ বিদ্যালয়সমূহত বন্ধ কৰি দিয়া হৈছে স্পৰ্টছ যিবিলাক এক্টিভিটি সেইবিলাক বন্ধ কৰি দিয়া হৈছে আৰু যিকোনো ইভেণ্ট সেইবিলাক প্ৰহিবিটেড কৰা হৈছে আৰু ফ্ৰেছ এয়াৰ এটা মুক্ত বতাহৰ যাতে চলাচল হয় তাৰ বাবে যিমান পাৰে এচি চলাচল কিছুমান বিদ্যালয়ত এচি ব্যৱহাৰ কৰা হয় এচি চলাচল কমকৈ কৰিবলৈ কৈছে যদিও কৰা হয় এচি টেম্পাৰেচাৰ আপোনালোকে 24 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত আপোনালোকে ৰাখিব লাগিব যিসমূহ বিদ্যালয় খুলিব 21 তাৰিখ হ'ব তেওঁলোকে কিছুমান বস্তু আগৰ পৰাই তাত মজুত কৰি ৰাখিব লাগিব সেইসমূহ হৈছে পৰ্যাপ্ত পৰিমাণৰ ফেচ কাভাৰ বা ফেচ মাস্ক থাকিব লাগিব চাবোন থাকিব লাগিব পৰ্যাপ্ত পৰিমাণে আৰু চেনিটাইজাৰ থাকিব লাগিব এলকহল ওয়াইপছ থাকিব লাগিব যাতে যিবিলাক ল্যাপটপ বা অন্যান্য যিবিলাক ল্যাবৰেটৰী ইকুইপমেন্টছ আপোনালোকে ব্যৱহাৰ কৰে সেইবিলাক যাতে ওয়াইপ কৰিব পাৰে তাৰ বাবে এলকহল ওয়াইপছ বিদ্যালয়বিলাকে ব্যৱহাৰ কৰিব লাগিব এজন ছাত্ৰই ব্যৱহাৰ কৰাৰ পিছত এলকহল ওয়াইপছ দি সেইবিলাক মোহাৰিব লাগিব পালছ অক্সিমিটাৰ থাকিব লাগিব আৰু অক্সিজেন স্যাচুৰেশনটো প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মনিটৰ কৰিব লাগিব বিদ্যালয় কৰ্তৃপক্ষই এবাৰ আহিছে এন্ট্ৰি পইণ্ট যদি এন্ট্ৰি পইণ্টক লৈ কেতবোৰ নতুন নিৰ্দেশনা দিছে যে কেনেকৈ বিদ্যালয়খনত প্ৰৱেশ কৰিব এন্ট্ৰি পইণ্ট দুটা হ'ব ছাত্ৰ ছাত্ৰী সোমোৱা আৰু ওলাই যোৱা দুটাকৈ এক্সিটৰ কাৰণে দুটা এন্ট্ৰি পইণ্ট কৰিছে আৰু এন্ট্ৰেন্স টু হেভ মেণ্ডেটৰী হেণ্ড হাইজিন থাৰ্মেল স্ক্ৰিনিং চেনিটাইজেশ্যন কৰিবই লাগিব তাত হেণ্ড হাইজিন কৰিব লাগিব আৰু থাৰ্মেল স্ক্ৰিনিং আপোনালোকে কৰিব লাগিব টেম্পাৰেচাৰ চেক কৰিব লাগিব অনলি এচিম্পটমেটিক পাৰ্চনহে আহিব পাৰিব যাৰ কোনো লক্ষণ নাই কোনো ধৰণৰ জ্বৰ কাহ মূৰৰ বিষ গাৰ বিষ কোনো ধৰণৰ লক্ষণ যি নাই এচিম্পটমেটিক সেই সকল পাৰ্চনকে তাত স্কুল কেম্পাছৰ সোমাবলৈ অনুমতি দিব লাগিব আৰু সেইটো বিদ্যালয়খনে ঠিক কৰিব লাগিব আৰু বিদ্যালয়খনে ক্ৰাউড মেনেজমেণ্টটো নিজে ঠিক কৰিব লাগিব অসংখ্য বোলে অভিভাৱক সোমাই গৈছে নহ'ব ক্ৰাউড মেনেজমেণ্টে নিজে নিজে ঠিক কৰিব লাগিব আৰু ভিজিটৰ্ছৰ যিটো এন্ট্ৰি টু ভিজিটৰ্ছ শুড বি ষ্ট্ৰিক্টলি ৰেগুলেট কৰিব লাগিব যাতে যিকোনো মানুহ বাহিৰৰ পৰা সোমাই আহিব নোৱাৰে এটা খুব গুৰুত্বপূৰ্ণ আৰু এটা কথা কৈছে যে শেয়াৰিং অফ আইটেমছ লাইক নোটবুকছ পেন পেন্সিলছ ইৰেজাৰ ৱাটাৰ বটল এমং ষ্টুডেণ্টছ শুড নট বি এলাউড কোনো ধৰণৰ পেন্সিল ৰবৰ নোটবুক ইৰেজাৰ ৱাটাৰ বটল ষ্টুডেণ্টে ইজনে সিজনৰ মাজত শ্বেয়াৰ বা ভাগ বতৰা কৰিব নোৱাৰিব আৰু যিটো এৰিয়া আছে সেই এৰিয়াটো 4 মিটাৰ স্কয়াৰ এজন ছাত্ৰ বা এজন শিক্ষকৰ কাৰণে 4 মিটাৰ স্কয়াৰ তেওঁলোকে ধাৰণ কৰি দিছে 4 মিটাৰ স্কয়াৰ এৰিয়া দিব লাগিব ইজন সিজনৰ আঁতৰত কিছুমান বিদ্যালয়ৰ কেফেটেৰিয়ান থাকে আৰু মেছ ফেচিলিটি থাকে সেইবিলাক বন্ধ থাকিব যিবিলাক স্কুল বাছ আছে স্কুল বাছ চলিব কিন্তু বাছেছ উইল কেৰি 1/3 অকুপেন্সি এক তৃতীয়াংশহে ছাত্ৰ ছাত্ৰী যদি এখন বাছে 30 জন ছাত্ৰ ছাত্ৰী নিব পাৰে তেন্তে 10 জন ছাত্ৰ ছাত্ৰীহে নিব পাৰিব এইখিনি আছিল মুখ্য ইয়াৰ উপৰি কেতবোৰ তেওঁলোকে দিছে ডেইলি ক্লিনিং অফ দ্য ফ্লোৰ শেল বি টেকেন আপ আৰু লগতে কৈছে কোনো ষ্টুডেণ্টক বিদ্যালয় কৰ্তৃপক্ষই কোনো ক্লিন আপ কামত ব্যৱহাৰ কৰিব নোৱাৰিব ষ্টুডেণ্টছ শুড নট বি ইনভলভ ইন এনি ক্লিনিং এক্টিভিটিজ ফৰ হেল্থ সেফটি ৰিজনছ জ্যোতি হয় ঋতুস্মিন মই আপোনাৰ পৰা জানিব বিচাৰিছো বহু ধৰণৰ এনেকুৱা নীতি নিয়ম দিয়া হৈছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ'ব যে বিদ্যালয়ত যেতিয়া ছাত্ৰ ছাত্ৰীসকল যাব নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ বিদ্যালয়লৈ যাবও লাগিব আৰু কোভিড মুক্ত হৈ থাকিব লাগিব এইটো এটা কিন্তু ডাঙৰ প্ৰত্যাহ্বান হয় সেইটো কাৰণে দিছে আৰু তাত আৰু কেতবোৰ মই এইখিনি পঢ়ি দিয়া নাই যে কাউন্সেলিং কৰিব লাগিব কাৰোবাৰ যদি অলপ সন্দেহ কৰিছে তেওঁলোকক বিদ্যালয় কৰ্তৃপক্ষে কাউন্সেলিং কৰিব লাগিব আৰু তেওঁলোকে এটা আইছলেটেড ৰুম ঠিক কৰি থব লাগিব কাৰোবাৰ যদি জ্বৰ হৈছে কাৰোবাৰ যদি কিবা এটা সিম্পটমছ বিদ্যালয়খনত থাকোতে ওলাইছে ইমিডিয়েট হে ষ্টুডেণ্টে হওক টিচাৰ গৰাকীক আনি হে আইছলেশ্যন ৰুমটোত ৰাখিব লাগিব যাতে অন্যান্য লোকৰ পৰা হে ষ্টুডেণ্ট বা টিচাৰ গৰাকী আঁতৰি থাকে গতিকে সেইখিনি বিদ্যালয়সকলে মানিবই লাগিব আৰু সকলোকে ডাঙৰ কথা অভিভাৱকৰ অনুমতি পত্ৰ লাগিব যদি অভিভাৱকে ভাবে যে মোৰ ল'ৰা বা ছোৱালীজনক মই ছোৱালীগৰাকীক মই বিদ্যালয়লৈ পঠাব খোজা নাই আপোনালোকে বিদ্যালয়লৈ নপঠিয়াবও পাৰে আৰু সেইবাবে অনলাইন আৰু ডিষ্টেন্স লাৰ্ণিংটোক এনকাৰেজ কৰিব কৈছে হয় ধন্যবাদ জনাইছো কিন্তু এটা আমি কিছু শুদ্ধ কৰিব বিচাৰিছো এটা আমাৰ সৰু ইয়াত ৰেক্টিফিকেশ্যন আছে নৱম আৰু দ্বাদশ শ্ৰেণী সোমবাৰ শুকুৰবাৰ আৰু বুধবাৰে হ'ব অৰ্থাৎ নৱম আৰু দ্বাদশ শ্ৰেণী খুলিব আৰু দশম আৰু একাদশ শ্ৰেণী হ'ব আপোনাৰ বৃহস্পতিবাৰ
তাৰ লগতে মঙ্গলবাৰ আৰু শনিবাৰ এই ক্ষেত্ৰত কিছু পৰিমাণে হাল হলনি হ'ব মই আমাৰ অনলাইন টিমক অনুৰোধ কৰিম যে কিছু পৰিমাণে হাল হলনি কৰিব পুনৰবাৰ কৈ দিছোঁ যে কিছু নৱম আৰু দ্বাদশ অৰ্থাৎ নৱম শ্ৰেণী ক্লাছ 9 আৰু ক্লাছ 12 এই ক্ষেত্ৰত সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰ আনহাতে দশম আৰু একাদশ শ্ৰেণী হ'ব টিউজডে থাৰ্সডে স্যাটাৰডে বাকি গোটেই তথ্য একে আছে মাত্ৰ নৱম আৰু দ্বাদশ হ'ব যিখিনি পুনৰবাৰ কৈ দিছোঁ নৱম আৰু দ্বাদশৰ ক্ষেত্ৰত সোমবাৰ বুধবাৰ শুকুৰবাৰ দশম আৰু একাদশৰ ক্ষেত্ৰত মঙ্গলবাৰ বৃহস্পতিবাৰ শনিবাৰ এই দুটাই কিছু ৰেক্টিফিকেশ্যন গাইডলাইনটোত কি বুলি লিখিছে সেইটা মই পঢ়ি দিছোঁ যিটো গাইডলাইন আমাৰ হাতত দিছে তাৰ 4 নম্বৰ পইণ্টটোতে সেইটো লিখিছে ফৰ দ্য ষ্টুডেণ্টছ ফৰ ক্লাছ 9 and 12 classes will be conducted on Monday, Wednesday and Friday. আৰু 10 আৰু 11 classes will be conducted on Tuesday, Thursday and Saturday. কিছু আমাৰ গ্ৰাফিক্যাল ভুল হৈছে আমি সেইখিনি শুধৰাবলৈ চেষ্টা কৰিছোঁ হয় পুনৰবাৰ আমি আপোনালোকক সেই খবৰ জনালোঁ কিন্তু মই ঋতুস্মিন শৰ্মা আমি সেই তথ্যখিনি দিছোঁ কিন্তু এটা প্ৰশ্ন উত্থাপিত হৈছে আমেৰিকাত যেতিয়া বিদ্যালয় খোলা হৈছিলে তাত হঠাৎ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীৰ কৰোনাত আক্ৰান্ত হৈছিলে বা এতিয়া ইজৰাইল পুনৰবাৰ লকডাউনত গৈ আছে ক'ৰবাত নহয় ক'ৰবাত এই ভয়টো এই শংকাটো ছাত্ৰ ছাত্ৰী নাইবা অভিভাৱকৰ মাজত থাকিব পাৰে নিশ্চিতভাৱে আছে কাৰণ বহু ভাল ভাল যিবিলাক উন্নত দেশ আছে সেই দেশবিলাকত ইভেন ইটালীত যেতিয়া বিদ্যালয় খোলা হৈছিল হঠাৎ বাঢ়ি গৈছিল কৰোনা সংক্ৰমণ আমেৰিকাত দেখিছোঁ ইজৰাইলত দেখিছোঁ আৰু ভাৰততো সেইটো আশংকা আছে কিন্তু বিদ্যালয়টো এদিন খুলিব লাগিব এটা শৈক্ষিক বছৰ নষ্ট কৰি দিয়া মানে এটা ডাঙৰ লোকচান গতিকে এটা শৈক্ষিক বছৰ নষ্ট কৰাটো এটা মানে ধেমালি কথা নহয় গতিকে বিদ্যালয় খুলিব লাগিব গতিকে আমি চৰকাৰ বা বিদ্যালয়ৰ ওপৰত আশা কৰিম কিন্তু আমি নিজেও যথেষ্ট সজাগ হৈ থাকিব লাগিব আৰু সেই কাৰণে যিসকল তলৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে বিদ্যালয় খোলাই নাই যিসকলে ভুল কৰাৰ বেছি সম্ভাৱনা আছে ক্লাছ 4 5 6 এইবিলাক বিদ্যালয় এতিয়াও বন্ধ ৰাখিছে যিসকল অকল মেচিয়ৰ্ড হয় অকণমান ডাঙৰ হয় তেওঁলোকৰ কাৰণে বিদ্যালয় খুলিছে গতিকে সাৱধান থাকিব লাগিব কোনো ল'ৰা ছোৱালী একলগ হ'ব নোৱাৰিব মাস্ক পিন্ধাব লাগিব আৰু এটা ইয়াত কৈছে আপোনালোকে বাথৰুম ৱাশৰুম যাওঁতে মাস্ক পিন্ধাটো অতি বাধ্যতামূলক কৰিছে গতিকে সাৱধানে থাকক আমি নিজেই সুৰক্ষিত হৈ থাকিব লাগিব আমি পুনৰবাৰ আপোনালোকক ফুল প্লেট সেই তথ্যখিনি দিম যিখিনি আমি আপডেট কৰি ল'লোঁ বাকী সকলো তথ্য একে আছে মই পুনৰবাৰ কৈ দিছোঁ ফ'ৰ্থ পইণ্টটো হৈছে ক্লাছ 9 and 11 classes will be conducted on Monday, Wednesday and Friday আৰু ফিফথ পইণ্টটো হৈছে for the class of 10 and 11 classes will be conducted on Tuesday, Thursday and Saturday আৰু বাকী সকলো নিয়ম আছে এনেকুৱা বিভিন্ন নীতি নিৰ্দেশনা দিয়া হৈছে আৰু এইসমূহ নীতি নিৰ্দেশনাৰ জৰিয়তে বিদ্যালয় খোলাৰ বাবে 21 তাৰিখৰ পৰা বিদ্যালয় খোলাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে